हेलो गाइस কি খবৰ আশা কৰো সকলো ভালে আছে অন্য নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো আৰু গৰম কেনেকুৱা পৰিছে সকলোতে বহুত গৰম পৰিছে আমাৰ ইয়াত বৰষুণ দিয়া নাই কাৰণে নগাঁও ফালে বহুত গৰম আৰু এতিয়া বুলু ভিডিঅ'টা আৰম্ভ কৰো বহুত দিন ভিডিঅ' দিয়া নাই গৰমতে আৰু অকমান ব্যস্ত হৈ আছো মানে ছোৱালী এক্সাম আহি আছে তাৰ লগতে অকমান ব্যস্ত হৈ থাকিবলগীয়া হৈছে আৰু এতিয়া বুলু তাইক স্কুলৰ বাছত উঠাই থৈ আহিলো হোল টাইম এতিয়া অকমান ফেনত বহিছো আৰু চুলিখিনি মানে ধোৱা নাই কিন্তু চুলিখিনি ধোৱা নাই মানে হেৰি ধুলে যে অকমান তিতি যায় মোলো অকমান হেৰি ফেনতলতে যিকোনো অকণ শুকাক নহয় বান্ধি থ'লে অকণ দিগদাৰ এটা হৈ যায় কাৰণ ফেনতলতে বহি আৰু ভিডিঅ' এটাও আৰম্ভ কৰোঁ বহুত দিন ভিডিঅ' দিয়া হোৱা নাই আৰু ঘৰতে থাকিম আৰু কি কৰোঁ কি নকৰোঁ দেখাম কাৰণ ইমান গৰমত ওলাই যাবও নোৱাৰি কলৈকো বাই এইটো উঠাই দিয়া তাৰপিছত সেইকাৰণে বোলো ঘৰতে থাকি মানে কি কৰোঁ কি নকৰোঁ দেখাম বাৰু আৰু এতিয়া চাহ খোৱাই নাই চাহ খামগৈ চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ আৰু ভাল লাগিলে যোনসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ধুনীয়া এটা কমেণ্ট দিব কেনেকুৱা পালে যি কি নহওক আপোনালোকৰ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ এতিয়া অকণমান বহি লওঁ তাৰপিছতে চাহ খামগৈ আৰু আজি ব্ৰেকফাষ্টত আৰু মানে বহুত দিন ভাত ভাজি এনেকৈ খোৱা নাই তাকে ৰাতি ভাত আছে তাকে অকণ ভাজিলোঁ আৰু লগতে সেয়া গাখীৰ দিয়া চাহ আৰু এটা ঘিউ দি ৰুটি এটা বনাই ল'লোঁ আৰু কণী এটা আমলেট কৰি দিলোঁ হাঁহৰ কণী আৰু ভাত ভাজাটো খাই ইমান টেষ্টি লাগিল কাৰণ মানে মেগী মছলা দি বনাইছিলোঁ আৰু ব্ৰেকফাষ্টটো বহুত ধুনীয়াকৈ খালোঁ আজি আৰু লগতে আৰু এটা ভিডিঅ' মই কালি ভিডিঅ' এটা এড কৰি দিছোঁ আপোনালোকে চাওক ঘৰলৈ গৈছিলোঁ আৰু চাই লওক অকণমান আৰু মই চুলি কাটি আছোঁ সৰুজনীক লগতে বমাইকে পিছত কাটি দিলে সি মিলাই দিলে মই অকণ কাটিলোঁ অকণ ভিডিঅ' কৰি ৰাখিলোঁ চুলি কাটিছা চুলি কাটিছা চুলি কাটিছা কি কৈছা চুলি কাটিছা এই হাঁহিছা এই চুলি কাটিছা চুলি কাটিছা বোলে মুখত চাই যা গৰমত আকৌ এই পকাত বহি আছোঁ আৰু আমাৰ ইয়াত জানহঁতে পুতলা খেলি আছে ধুনু মাইনা লগত হাই দি দিয়া আৰু আপুনি ভিডিঅ'টো চাইছে চাগে মই চুলি কাটা ভিডিঅ' অকণ ইয়াতে লগাই দিছিলোঁ মানে কৰিছিল ডাঙৰজনী গোটেই কৰিছিল ডাঙৰজনী ছোৱালীয়ে কিন্তু মানে ভিডিঅ'টো তেনেকৈ আমি ভিডিঅ' কৰা নাছিলোঁ তাই অকণমান কৰোঁতে মানে তাইক হেৰিয়ে একো কোৱা নাই ধুনীয়াকৈ পাতি দিছে যে সেইটো কাৰণে মানে অকণমান ভিডিঅ'টো বোলো ৰাখি থওঁ ডাঙৰ হ'লে কাৰণ মানে এই স্মৃতি হিচাপে থাকি যায় যে সেইকাৰণে বোলো ইয়াতে লগাই দিওঁ নহ'লে ক'ত লগাই দিম আৰু মানে কিয় কাটি দিম ইমান গৰম তাই ঘামচি ঢেৰ উঠিছে চাহ আছোঁ মা সেইফালে হা হাই দিয়া সেইকাৰণে এই কাটা খলা বেমাৰ হ'ল কিন্তু মানে কাটি দিছোঁ উপায় নাই এয়া জান আজি স্কুল নগ'লা আজি কেতিয়া গৈছিলা কালিহে গৈছিলা তাৰপিছত স্কুল মানে অংগনবাড়ী গৈ আছে স্কুল যাবহে অহা বছৰলৈ এতিয়া অকণমান তেখেতে খেলিছে মই খেলি থাকোঁতে বোলো তাই ভাতৰ মানে তাই খানাটো অকণমান ৰেডি কৰোঁগৈ তাই নহয় টোপনি যাবগৈ সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিছে ন বাইকৰ লগতে কি খেলিছা মা কি খেলিছা ঠিক আছে খেলি থাকা দেই এয়া মায়ে আজি খানা বনাবলৈ কচু এয়া লাও আগৰ ভাজি বনাবলৈ চব ধুই কৰি ৰেডি কৰিছে তেতেলী তিয়াই থৈছে কচুত দিবলৈ আৰু তাৰপিছতে 12টামানত আমাৰ গুটি আহি গ'ল এয়া মই নেমু চৰবত দিছোঁ এই ক'লা নিমখ অকণো দি দিছোঁ ইমান গৰমত নেমু চৰবতখন অকণ ORS দি দিছোঁ আৰু লগতে এয়া দেউতাক খাব দিছোঁ আৰু দেউতালৈও বনাইছোঁ দেউতাৰ গিলাচটো মই দি থৈ আহোঁগৈ এতিয়া আবেলি হ'ল আৰু আমাৰ এয়া ঘৰৰ আম মায়ে এতিয়া পিহনাত পিহে মানে মিক্সিত পিচিব আৰু মই লগতে বুট কেইটামান হুইচেল মাৰিছোঁ 10টামান মাৰিলে খাবলৈ মন গৈছে মায়ে ধুনীয়াকৈ জলকীয়া দি একদম পিহনা নহয় আচলতে মিক্সিত ধুনীয়াকৈ পিহি দিলে আৰু খাবলৈ এনেকুৱা টেষ্টি হৈছে নহয় বিৰাট টেষ্টি লাগিল খাবলৈ অকণ দেখাই দিলোঁ এইয়া খিৰিকীৰ ওচৰতে বহি খাই আছোঁ এইফালে বাঢ়িছে 6:30 4:30 6টাহে আহিছে মই গুডি কি হ'ল আকৌ চাইছে যে ভিডিঅ' কৰোঁতে চাইছে লিখিব দিছোঁ নুশুলে আৰু ৰাতিলৈ মানে গৰমটো বেছি হয়
সেইকাৰণে এতিয়াই লিখি কৰিব দিব দিছোঁ। নুশুলে যেতিয়া লিখা পঢ়া কৰি আজৰি হওক, তেতিয়া মানে ৰাতি পঢ়াটো আৰু নহ'ব গৰমত। ঠিক আছে, লিখা লিখা। মোক ভিডিঅ' কৰি দেখাই দিছোঁ যে তাই সেয়া ৰখি গ'ল। লিখা। এতিয়া সৰুজনীক ধুনু মাইনাক মই খুৱাব লৈছোঁ জলপান। এইটো ডাঙৰজনীলৈ অনা টেমা, ইয়াতে মই থৈ দিছোঁ নেষ্টামটো, আৰু ডাঙৰটোত থৈছোঁ চেৰেলেক্সটো, আৰু এনেকৈ মই চামুচ এখন দিয়ে চেৰেলেক্স 2 চামুচ, নেষ্টাম এচামুচ মিলাই কৰি খুৱাওঁ। কাৰণ তাই অকলে চেৰেলেক্সটো খাবলৈ মন নকৰে, সেইকাৰণে মই মিলাই দিওঁ। ইয়াৰ পানীৰ লগত মই খুৱাওঁ, কাৰণ গাখীৰৰ লগত মই এতিয়ালৈকে খোৱা নাই। 2 বছৰ হোৱাৰ পিছত গাখীৰৰ লগত খুৱাম। আৰু লগত মই ইয়াত বুট সিজাইছিলোঁ, আচলতে বুটখিনি তিওৱা নহয় কাৰণে এনেকৈ হুইচেল মাৰি দিছিলোঁ, ভালকৈ সেয়া সিজোৱা নহ'লেই। এতিয়া চাহৰ লগত খাই লওঁ আৰু। হাই ফ্ৰেণ্ড, এতিয়া 5টা নহয় 6টা বাজিলহি আচলতে। অকণ বাহিৰত অকণমান এইখিনিতে অকণ খোজকাঢ়োঁ, আৰু এহেঁত আছে মাৰ ওচৰতে, সৰু ধুনু মাইনা মাৰ আগতে আছে। অকণ এইখিনিতে বোলো অকণ ভিতৰতে সোমাই হেৰি লাগিছে, ৰ'দটো যোৱাৰ কাৰণে অকণ বাহিৰলৈ আহিছোঁ। আৰু মানে এতিয়াও মানে গৰম ভাৱটো এনেকুৱাকৈ আছে, তো কি ক'ম আৰু, ইমান গৰম পৰিছে। যি কি নহওক, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিখিনি দেখাব পাৰোঁ দেখালোঁ। ঘৰতে আছোঁ এতিয়া, আৰু বেলেগ কলৈকো যোৱা নাই, সেইকাৰণে যি কৰিছোঁ তাকে দেখাইছোঁ। ঠিক আছে, আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ভিডিঅ'টো সামৰি দিওঁ, কাৰণ গৰম বেছি, আৰু ভিডিঅ' এতিয়া কৰি নাথাকোঁগৈ। এইফালে আমাৰ ৰাস্তাটো ইফালেদি যায়, মানে একে এইটো ছাইড দি আহে, ইফালেদি আহে, ইফালেও এনেকৈ যাব পাৰি, মানুহৰ ঘৰ আছে, ইফালেও এটা গলি। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। অন্য এটি নতুন ভিডিঅ'ত লগ পাম। বাই বাই। তেতিয়ালৈ ভালে থাকক, আৰু গৰম বহুত পৰিছে, সকলো সাৱধানে থাকিব, পানী খুব খাব। আৰু ঠিক আছে, নতুন এটা ভিডিঅ'ত লগ পাম দেই। বাই বাই।